আজি অফিচত নাযাওঁ মোৰ গাটো ভাল নহয় অফিচত নাযাওঁ নাযাওঁ যদি কালিয়ে ক'ব লাগে মই চব কাম কৰি আজৰি হ'লো ৰেডি মই কি কামত কৈছা এতিয়া কিবা গাটো অলপ ভাল নহয় ৰ সেইকাৰণে নাযাওঁ বুলি ভাবিছোঁ মই ক'বা পাৰিলো আৰু আঠটানি কাম কৰি মৰিলো চাইছোন একেবাৰে দে হ'ব দে মই অলপ পটককৈ আহি আছোঁ ৰ গাড়ী একদম বজাৰ লৈ যা বজাৰ আনিব লাগিব কি আনিব লাগিব আলু পিঁয়াজ অলপমান চব্জি দে হ'ব দে লৈ আহিম আৰু বেছিকৈ ফোন চোন কৰি নাথাকিবি আকৌ মই বেছি সময় নকৰোঁ বেছি দেৰি নকৰিবি ফোন কৰিব লাগে নকৰিবি আৰু যাম আৰু আহিম দে পানী খাম কৰি মৰিলো কেতিয়াতে একেবাৰে হেল্ল' হেল্ল' ক'ত আছা আহি আছোঁ পালোঁ আহি বেছি দূৰ নাই আৰু ইমান দেৰি বজাৰ অলপ লৈ আহিলোঁ আহোঁতে চাওঁ ভিডিঅ' কলিং কৰচোন কি আকৌ ভিডিঅ' কলিং কৰি দেখাব লাগে হ'ব দে ভিডিঅ' কলিং নকৰিলেও হ'ব কচোন এই চাবাই সুধছোঁ ৰ এইয়া দেখিছা দে হ'ব দে আহি আছোঁ আহি আছা মোক কোৱা তুমি আনিছানে চব্জি আনিছোঁ গোটেইখিনি যোগাৰ দে হ'ব দে দে আহ হ'ব দে প্ৰভু কি পাপৰ ফল ভুগি আছোঁ কি দিন পৰছি মোৰ একেবাৰে ইছ ৰাম 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 বজাৰতো ভিডিঅ' কলিং কৰি দেখাব লগা হৈ যায় তাহলে য'ত গ'লেও ভিডিঅ' কলিং কৰি দেখাব লাগে তাহলে শান্তি নোহোৱা হৈছে মোৰ কোম্পানী নে একেবাৰে খং উঠব মোবাইল চোবাইল ভাঙি পেলাই দিম একেবাৰে ক'ত যাব ওলাইছা লগ এটা ঘৰতে আহ ৰ কিবা এটা দৰকাৰত যাব লাগে বন্ধ পাইছা যদি ঘৰতে থাকিব লাগে আহিমে বেছি সময় নকৰোঁ পটককৈ যাই পেলাই আহিম কাম আছে কাৰণেহে যাব ওচৰ তোমাৰ ভাত হোৱালৈকে আহি যাম দে মই ইমান দেৰি হ'ল আমাৰ এইটো টকা আহিয়ে পোৱা নাই মোৰ ভাতে হ'ল ফোন কৰি চাওঁ ৰচোন মোৰ মাইকীয়ে ফোন কৰিছে হেল্ল' কোৱা ক'ত আছা ইমান দেৰি হ'ল যি মোৰ ভাতে হ'ল আহি না কিয়া আধা ঘণ্টা হোৱা নাই তোমাক ফোন কৰিব হ'লে নেকি মইনো কৈছিলোঁ লগ এটা ঘৰত আহিম বুলি হ'লেও কিবা মোৰ বন্ধুৱে মানা নাই ক'ত বা আছা কি বা কৰি চা ভিডিঅ' কল কৰচোন তেতিয়াহে গম পাম ক'ত আছা দে ভিডিঅ' কলিং কৰ গম পাবি নহয় মই ক'ত আছোঁ চাওঁ ক'ত আছা দেখাই নাই দেখো দেখছা এইটো মোৰ লগৰ ল'ৰা দে হ'ল নাই এতিয়া বিশ্বাস ৰাখ এতিয়া দে ৰাখ সোনকালে ভাত হৈছে য'ত গ'লেও ভিডিঅ' কলিং কৰি থাকে মোৰ মাইকীয়ে বিশ্বাসে নকৰে মাথা নষ্ট কৰি দে সেইকাৰণে বিয়া পাতিব নালাগে সেয়ে হৈছে এতিয়া বিয়া পাতি একেবাৰে জ্বালা খাইছোঁ দে একদম মই যাওঁ দে নহ'লে আকৌ ফোন কৰোঁ দে দিয়া হেল্ল' অফিচতে আছে না ক'ত আছা মাতটো তোমাৰ কিবা লাগছে চা ভিডিঅ' কলিং কৰচোন বিশ্বাস হোৱা নাই মোৰ দে হ'ব দে এতিয়া ফোনটো ৰাখ মই কিবা বেলেগ কামত ব্যস্ত হৈ আছোঁ ভিডিঅ' কলিং কৰিব নোৱাৰোঁ মই কিবা কামত ব্যস্ত হৈ আছোঁ ইচ্ছাকে নকৰা নেকি অফিচত থকা বুলি ক'লে অফিচতে আছে যদি ভিডিঅ' কলিং কৰিব এতিয়া টান পাইছা কচোন কৰ চাওঁ তেতিয়াহে বিশ্বাস হ'ব ক'ত আছা দে কৰি আছোঁ
দেখছানে এয়া হাগি আছো সেইকাৰণে মই ভিডিঅ' কলিং কৰিব খোজা নাছিলো হাগি আছা ক'ব পৰা নাই ইমান মই বকি আছা যি দে দে ৰাখ হাগি উঠি ফোন কৰবি বিশ্বাসে নকৰা মানে কলি দে ৰাখ শান্তি নেদে একেবাৰে যেতিয়া যেতিয়া ভিডিঅ' কলিং কৰিব লাগে বিশ্বাসে নকৰে হাগবাও শান্তি নেদে প্ৰভু কি ঝাপি দিলে মোৰ ওপৰত একেবাৰে ডাইনী ঝাপি দিলি নেকি চালা ভিডিঅ' কলিং কৰি দেখা পালে হাগবা আহিলো কি কি বেয়া কৰালো নহয় ইচ 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 হে প্ৰভু খালি কি দিন পড়ছে হেল্ল' না কি আমাৰ আধা ঘণ্টা ৰখি আছো ছুটি হ'ল মোৰ ডিউটি সোনকালে ভোক লাগছি আধা ঘণ্টালৈ ৰখি আছো আহিয়ে পোৱা নাই এতিয়ালৈকে ইমান টাইম লাগে নেকি গাড়ীখনো লৈ আহিব নাযা নিজেও সোনকালে নাহা দে আহা সোনকালে বাপ্পা ঐ কি গৰম দেখোনে একেবাৰে আজি মই গাড়ী চলাওঁ তই দি মোক চলাবা দি একো নহয় দে মই চলাওঁ হা মই চলাওঁ দে একো নহয় শুনাচোন মোৰ কিন্তু এনেকে কথা হ'লে তুমি অফিচত আনা নিয়া কৰি থাকিবি সৰু ছোৱালীৰ নিচিনা মোৰ কিন্তু লাজ লাগে চব ছোৱালীগিলাকে মোক জোকাই থাকে টিভিয়ে থবা আহে টিভিয়ে লৈ যায় তুমি কিবা থবা যাব লাগে নি মোক গাড়ীখন দিবি কালি মই নিজে অহা যোৱা কৰিম অফিচত কিবা থবা যাব লাগে নেকি এইটো কিবা লাজ লগা কথা নি চবে জোকাই থাকে মোক গাড়ীখন পালে মই নিজে অহা যোৱা কৰিব পাৰো যোনে জোকাই সেইকেইটা গুৰুত্ব নিদিলে হ'ল টিভিয়ে গিৰি আকৌ অফিচত থবা যায় অফিচতে লৈ সেইটো কি আকৌ কথা হ'ব নিজে কৈছো বাৰু তুমি আজি সঁচা কথা কৈছো মোক গাড়ী লৈ অহা যোৱা কৰিব নোৱাৰা কাৰণটো কি কিনো ইমান ডাঙৰ কথা আছে একেবাৰে মই গাড়ীখন লৈ অহা যোৱা কৰিব নোৱাৰো একেবাৰে মানুহে হাঁহে একেবাৰে টিভিয়ে থবা আহিব না তোক চবে সুধি থাকে উত্তৰ দিবা উত্তৰ নাপাওঁ বিচাৰি পেলাই তুমি কলিয়া নহ'ব ময়ে লৈ যাম ময়ে থৈ আহিম আৰু বেছি কথা নকবি তুমি এটা কথা কৈছো মোক সদায় অফিচৰ পৰা অনা নিয়া কৰা কাৰণটো কি গাড়ীখন লৈ যাই পেলাই গাড়ীখন দিবি মই নিজে অহা যোৱা কৰিম কিয় অফিচত যাব লাগে নিজে গাড়ী লৈ পেলাই হে তেতিয়া তাৰমানে গাড়ীখন লৈ ঘূৰি ফুৰিব পৰা আড্ডা মাৰিব পৰা নে কি অফিচত যাম বুলি ইমান যে ফাল্টু মাইন তুমি মই গমে পোৱা নাছিলো দেখছি নহয় কিছুমান মতা মানুহ বোলে গাড়ীত অ'ট টিঙি লৈ যাব ছোৱালী মানুহ লৈ যাব হে মই অফিচতহে যাম নহয় মোৰ বিশ্বাস নহয় বেয়া ভাবুমে আছে মনত মই ভাবাই নাছিলো বেয়া ভাব ভাবিলো ভাব মই লৈ যাম ময়ে থৈ আহিম মই কালি নিজে অহা যোৱা কৰিম মোৰ লাজ লগা হৈছে এতিয়া বহুত চব লগৰবিলাকে জোকাই থাকে মাইকী মানুহবিলাক বেট খেচেৰা হয় মনবিলাকে বেয়া প্ৰভু মাৰিনিয়ে মাৰিনি মোক নহয় আকৌ তাইক মাৰিনি বৰ ভেজালত কৰিলো এই লোক সদায় জোকাই থাকে মাইকীয়ে থবা আহে কি কৰা যায় কালিতে মই স্কুটি লৈ যাম দেই মই কিন্তু থবা যাব নোৱাৰা আৰু একেবাৰে মান সন্মান গুচি গৈছি মোৰ একেবাৰে সদায় থবা যাওঁতে তোমাৰ যি মোৰ ওপৰত বিশ্বাস নাই মই আজিহে গম পালো ইমান কষ্ট দিছা তুমি মোক সদায় ইমান সন্দেহ কৰি থাকা মই অফিচতহে যাম বেলেগত নাযাওঁ নহয় নিজে গাড়ীখন চলাই গ'লে কি হয় মোক এই ভৰিখন বেয়া নেকি অহা যোৱা কৰিব নোৱাৰো মই নিজে ভাল পাওঁ বুলি কৈ থাকা কিন্তু ভাল পোৱা তুমি মোক ভাল পোৱা একো মৰম নাই চব দেখাই থাকা এইবিলাক তাত বজাৰত গ'লোঁ ভিডিঅ' কলিং কৰা হাগবা গ'লোঁ ভিডিঅ' কলিং কৰা কেৱল ভিডিঅ' কলিঙে কৰি থাকা ইমান সন্দেহ কৰি থাকা এনেকৈ হ'লে কেনেকৈ সংসাৰ কৰি থাকি মোৰ কিন্তু এনেকৈ সংসাৰ কৰিব ইচ্ছা নোহোৱা হৈছে একেবাৰে সন্মান চন্মান খেলাই দিছা একেবাৰে সৰু পোৱালীৰ নিচিনা অনা নিয়া কৰি থাকা তোমাৰ কাৰণে চিন্তা হৈ থকাৰ কাৰণেহে তোমাক মই গাইড কৰি থাকো তুমি ক'ত বা যোৱা ক'ত বা কি কৰি থাকা সেইকাৰণে ভিডিঅ' কলিং কৰি মনটো সান্তনা লওঁ মই তেতিয়া অলপ ভাল লাগে মনটো তুমি কি বা কৰি আছা দেখা পালে কিন্তু তুমি যদি বেয়া পাইছা তোমাৰ যদি দুখ লাগিছে মই আৰু এনেকুৱা তোমাক অনা নিয়াও নকৰোঁ সন্দেহো নকৰোঁ চৰি না এটা কথা কওঁ যিখন সংসাৰত বিশ্বাস নাথাকে সেইখন সংসাৰ হৈ নাথাকে বুজি পাইছা সেইখন সংসাৰ ভাঙি মৰুভূমি হৈ যায় ভাল পোৱা
বিশ্বাস সংসাৰৰ মাজত বহুত ইম্পৰ্টেণ্ট, বুজি পাইছা? কেৱল সন্দেহ কৰি থাকা, তুমি সন্দেহ কৰি নাথাকিবা এনেকৈ। সন্দেহ কৰি থাকিলে কোম্পানীৰ সংসাৰ ভাঙি যাব, বুজি পাইছা? হয় দিয়া, মই জোখতকৈ বেছিয়ে সন্দেহ কৰিলোঁ চাগে ন? তুমি আজি সেইকাৰণে এইখিনি কথা ক'বৰ কাৰণে বাধ্য হ'লা। মোৰ ভুলেই হ'ল চাই। সেইকাৰণে আৰু নেক্সট টাইম সাৱধান হৈ থাকিবা। এইবিলাক বাদ দিয়া, আজি যিহেতু তোমাৰ ভুলটো অনুভৱ কৰিছা, গতিকে আজিৰ পৰা আমি এখন নতুন সংসাৰ আৰম্ভ কৰিম। কোনো ধৰণৰ সন্দেহ নকৰিবা, ময়ো কোনো ধৰণৰ এনেকুৱা ভুল নকৰোঁ তুমি সন্দেহ কৰিব লগা। আজিৰ পৰা নতুন সংসাৰ আৰম্ভ কৰিবা মৰম আৰু বিশ্বাসৰ মাজেৰে, ঠিক আছে? তুমি কিন্তু সন্দেহ নকৰিবা আজিৰ পৰা। কালিৰ পৰা গাড়ী লৈ যাম কিন্তু মই, হ'বনে? অঁ ঠিক আছে, হ'ব দিয়া। মই কিন্তু বহুত দুখ পাইছোঁ। আৰু নকৰোঁ নহয়, কৈছোঁৱেই দেখোন আৰু নকৰোঁ। আজিৰ পৰা আমি কেৱল আমাৰ মাজত মৰম আৰু বিশ্বাসে থাকিব। আপোনালোকে মোৰ ভিডিঅ'টো চালে, গতিকে এই ভিডিঅ'টোত মই দেখাব বিচাৰিছোঁ যে এখন সংসাৰৰ হাজবেণ্ড ৱাইফৰ মাজত কিমান বিশ্বাস থাকিব লাগে। মৰম বহুত থাকিব পাৰে, হ'লেও যদি সৰু সৰু কথাত সন্দেহ কৰি পেলাই কাজিয়া কৰি থাকে, যদি বিশ্বাস নাথাকে, সেইখন সংসাৰ হৈ নাথাকে। হাজবেণ্ড ৱাইফৰ মাজত যদি বুজাবুজিটো থাকে, তেতিয়াহ'লে সংসাৰত কেতিয়াও কাজিয়া সৃষ্টি নহয়। ইজনে সিজনক বুজিব চেষ্টা কৰিব লাগিব। সেই তাকে বুজাব গৈ মই এই ভিডিঅ'টো বনাইছিলোঁ। গতিকে কেনেকুৱা হৈছে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিব। গতিকে মই চিত্ৰৰঞ্জন আপোনালোকৰ মাজত পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম। আজিলৈ নমস্কাৰ।